ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰা, ছাবস্ক্ৰাইব কৰা আৰু লগৰ বেল আইকনটো বজাই দিয়া এনেকৈ ভিডিঅ' আৰু পাবৰ কাৰণে। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম কিছুমান জিকে কুৱেশ্যন। প্ৰথম কুৱেশ্যনটো হ'ল কোন ফুল ফুলে না বৰং সকলোৱে সুন্দৰ বুলি কয়? এনচাৰটো হ'ল বিউটিফুল। বিউটিফুল এটা ৱাৰ্ড মাত্ৰ। ছেকেণ্ড কুৱেশ্যনটো হ'ল অসমৰ প্ৰথমগৰাকী চৰকাৰী চাকৰিয়ালজনৰ নাম কি? এনচাৰটো হ'ল আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱাই প্ৰথমতে অসমত চৰকাৰী চাকৰি কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল অসমৰ কোনখন বিশ্ববিদ্যালয়ত প্ৰথমতে ৰেডিঅ'ৰ প্ৰচলন হৈছিল? ভিডিঅ'টো লাইক কৰা আৰু ছাবস্ক্ৰাইব কৰা। এনচাৰটো হ'ল কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত প্ৰথমতে অসমত ৰেডিঅ'ৰ প্ৰচলন হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল কম্পিউটাৰৰ পিতৃ বুলি কাক কোৱা হয়? ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা। এনচাৰটো হ'ল চাৰ্লছ বেবেজ। চাৰ্লছ বেবেজক কম্পিউটাৰৰ পিতৃ বুলি কোৱা হয়।